স্কুটিটো মোৰ এটা প্ৰব্লেম আছে স্কুটিটো কি প্ৰব্লেম আছে এইটো ৰেষ্টটো গাইস ব্লগটো কৰিলো আজি আৰম্ভ আৰু মই আছো আজি অকলে তো আজি মোক আবাই কৈছিলে ঘৰখিনি ওয়ালখিনি ধুনিয়াকে পানী দিবলে কাৰণ নতুন নতুন ওয়াল পানী দিয়া হোৱা নাই কালি পানী দিয়া হোৱা নাই যে এতিয়া পানীটো দিলো প্ৰথমতে শাৰ্টটো পিন্ধিলো কাৰণ গেঞ্জি পিন্ধি থাকিলে মানুহ ৰাস্তাত দেখিলে আকৌ কব বহুত বডি আছে বুলি মোৰ আৰু এনে এনে মোৰ তাৰিফ কৰি দিব মই এনে এনে পিগলি যাম সেইটো কাৰণে শাৰ্টটো আগতে লগাইলো মটৰৰ সাউন্ড দিয়া নাই যে গাইস মটৰটো সাউন্ড দিয়া নাই কি জানো হল লাইনতে গুচি গল নেকি লাইটটো আছে মই বাহিৰৰ লাইটৰ প্লাগটো ভৰাই দিছো এতিয়াহে চলিছে এইটো প্লাগ ভৰাব লাগিছিল মই ভৰাইছো এইটো বাহিৰৰ লাইটৰ হয় এইটো হৈছে মটৰৰ ঘৰটো বাৰু হয়ে গলকে মিস্ত্ৰীয়ে বহুত দিন কাম নকৰিলে কিন্তু একেদিনতে বহুতখিনি কাম কৰি দিলে নতুন ওয়াল যিহেতু পানী এসপ্তাহলৈকে দিয়ে থাকিব লাগে ওয়ালৰ মানে সিমেন্টখিনি তিতাব লাগে যিমান পানী দিব সিমান ভাল আৰু ইটাৰ ওয়াল যে ইটাৰ ওয়াল কাৰণে মানে পানী বহুত দিব লাগে এই ৰুম তিনটা আপোনাৰ চৰকাৰী ঘৰ এটা প্ৰথম পাইছিলে মাৰ মানে আগৰ পৰা মন এটা আছিল আসাম টাইপৰ ঘৰ বনোৱা তো এইখিনি চৰকাৰী ঘৰ যেতিয়া সব ক্লিয়াৰ হৈ গ'ল বস্তুখিনি আপোনাৰ তিনটা মতে পেমেন্টটো দি মেলি ঘৰ চৰ যেতিয়া সব ৰেডি হৈ যায় চৰকাৰৰ মানুহ আহি মেলি চাই মেলি যায় মিউনিচিপালিটি মানুহ আহি চাই মেলি যায় সব যেতিয়া ওকে থাকে তেতিয়া মানে আমাৰ ওকে হৈ গ'ল তাৰপিছত আমি এইটো বনোৱাৰ 2 বছৰমান ৰখি ললো 2 বছৰমান ৰখাৰ পিছত এই তিনটা ৰুম মানে মায়ে এটেচ কৰি উঠাই দিছে মানে আসাম টাইপৰ নিচিনা বনাই দিছে মানে নহলেতো গোটেইখিনি ঘৰটো বনাবলৈ ইমানখিনি পইচাটো নাই কিন্তু চৰকাৰৰ মতে তেনেকৈ কৰি মেলি 2 বছৰমান ৰখি আপোনালোকে এনেকৈ কৰিব পাৰে ইয়াত মানে আমাৰ গোটেই ভাড়া ঘৰে মালিকৰ ঘৰ মানে বহুত কম তেওঁলোকে সব মানে ভাড়া বনাই থৈ দিছে দেখিছেনে ওয়ালখিনি পানী দিয়া লগে লগে হুহি লৈছে মানে দুদিনৰ পৰা পানী দিয়া হোৱা নাই যে আবাই দিছিলে আবাই নহয় আবাই দিছিলে দেওবাৰে আবাই পানী দিছিলে আৰু ওয়ালখিনি পানী দিয়া লগে লগে দেখিছেনে কেনেকৈ হুহি লৈছে কাৰণ নতুন ওয়ালখিনি যিমান পানী দিয়ে সিমান ভাল মজবুত সিমান হয় সিমেন্টখিনি মানে সিমান ভালকে আপোনাৰ ইটাখিনিৰ লগত খাপ খাই যায় আৰু এনেকৈ এফালে পানী দিওঁতে এফালে গোটেই ফাকখিনিৰ পৰা গৈ মেলি পিছফালে মানুহে ঘৰ কিবা কাপোৰ আছিলে গোটেই তিয়াই দিলোঁ আৰু মানুহটোৱে দি আছে এতিয়া গালি গাইছ আপোনালোকে ক'বচোন বাৰাণ্ডা চাইজটো অলপ সৰু সৰু লাগিছে নি বাৰু তো অথনিয়ে ক্লিয়াৰ হৈ গ'ল মায়ে এইটো কি জানো কৰি আছে প্লাষ্টাৰ লগাই আছে এইটো প্লাষ্টাৰ লগালে ক'ত ৰখিব এইটো ফাটি গ'ল এইটো বনাইছিলে টাবৰ নিচিনা মিহি টাব এটা বনাইছিলে কিন্তু এইটো ফাটি গ'ল ভাঙিব এইটো মোৰ চুৰতেও লাগিছে এইটো ভাঙিব বুলি এইটো ভাঙিব বুলি আৰু ভাঙিও গ'ল নেভাঙে বুলি কৈ আছিলে মায়ে আৰু এতিয়া কি হৈ গ'ল ছাৰ নাই ভাঙা বাৰু একদম ঠিকে আছে মই কৈ আছিলো ভুল কৈ আছিলো মই একো নাই এইটো হৈ থাকে মাৰ লগত মায়ে আকৌ নতুনকৈ বনাব স্কুটি টেষ্ট ড্ৰাইভ হৈ গ'ল পুৰা ধুনীয়াকৈ স্কুটিটো মোৰ এটা প্ৰব্লেম আছে স্কুটিটো কি প্ৰব্লেম আছে এইটো ৰেষ্টটো কোনোবাই মানে নতুন মানুহ চলালে এই ৰেষ্টটো বহুত দিগদাৰ এইটো যেনেকৈ মানে বাইকৰ নিচিনা এইটো বহাবও লাগে তেনেকৈ আকৌ কমাব লাগে আৰু স্কুটিটো এবাৰ বহোৱাৰ পিছত নিজে কমি যায় কিন্তু মোৰ এইটো প্ৰব্লেম হৈ আছে